এছামে 1951 চন কিয় নহ'ল তাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে। তেখেতসকলৰ কথা হ'ল যে সমগ্ৰ ভাৰতবৰ্ষত 1951 চনৰ আধাৰত বিদেশী চিনাক্তকৰণ হয়, যদি অসমত 71 কিয়, বৈষম্য কিয়? দুইটা চিন্তাৰে যুক্ত ঘোষণা হোৱাৰ পাছত দুটা চিন্তা জনসাধাৰণৰ মাজত আমি লক্ষ্য কৰিছোঁ। এটা চিন্তা হ'ল যে 71 চনৰ অসম চুক্তি যিটো বুনিয়াদ, সেই বুনিয়াদৰ কালিৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তই ন্যায্যতা প্ৰমাণ কৰিছে, আনন্দ প্ৰকাশ কৰিছে। আৰু এছামে 1951 চন কিয় নহ'ল তাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে। তেখেতসকলৰ কথা হ'ল যে সমগ্ৰ ভাৰতবৰ্ষত 1951 চনৰ আধাৰত বিদেশী চিনাক্তকৰণ হয়, যদি অসমত 71 কিয়, বৈষম্য কিয়? দুইটা চিন্তাৰে যুক্তি আছে। যিসকলে 1951 চন কিয় নহ'ল বুলি বেজাৰ পাইছে, আক্ষেপ প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে, তেখেতসকলৰ যুক্তি আছে। তেওঁলোকেও জাতিটোক ভাল পায়। অসমীয়া জাতিটোক ভাল পোৱা সেই এচাম নিষ্ঠাবান দেশপ্ৰেমী বা জাতীয় স্বাৰ্থ লগৰ প্ৰতি দায়বদ্ধ লোকেহে প্ৰশ্ন কৰিছে 51 চন কিয় নহ'ল। একে সময়তেই আৰু এচামে মতলবী ৰাজনৈতিক দল আৰু মতলবী ৰাজনৈতিক নেতাই কিন্তু 51 চন কিয় নহ'লটো লৈ এটা ৰাজনৈতিক বিষয় হিচাপে ৰাজনৈতিক বিতৰ্ক আৰম্ভ কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে। আমি দেখিছোঁ যে যোৱাকালি এই ৰায়ৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁ 71 চনৰ সদায় বিৰোধ কৰি আছে, 51 চনহে লাগে। কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই আৰু নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে এই বিষয়টোত যেতিয়া উচ্চতম ন্যায়ালয়ে এফিডেভিট শপতনামা বিচাৰিছিল, তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে শপতনামাটো ভিত্তিবৰ্ষ 71 হ'ব লাগে বুলি দিছিল, 51 চন হ'ব লাগে বুলি দিয়া নাছিল। মুখ্যমন্ত্ৰীৰ আসনত বহি ক্ষমতাত থাকি তেখেতৰ ক্ষমতাৰে যিটো কাম তেওঁ কৰিব পাৰে, সেই কামটো তেওঁ অন্য ধৰণে কৰিছে আৰু মুখেৰে ৰাইজক অন্য এটা কথা কৈ আছে। এইটো এটা ভণ্ডামী, এইটো এটা দুমুখীয়া চৰিত্ৰ। এইটো অসমৰ বাবে, জাতিৰ বাবে অপকাৰী। যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বিচাৰিছিল যে 51 চন হ'ব লাগিছিল, তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ত যিখন শপতনামা দাখিল কৰিছিল, শপতনামাত তেওঁলোকে 51 চন হ'ব লাগে বুলি দিব লাগিছিল, কিন্তু দিয়া নাছিল। এতিয়া প্ৰকৃত কথাটো হ'ল এনেকুৱা যে 1971 চনটো ভিত্তিবৰ্ষ হোৱাটো কোনেও নিশ্চিতভাৱে বিচৰা নাছিল। যদিও আমি সেই সময়ত মই অসম আন্দোলনৰ নেতৃত্বত নাছিলোঁ, কিন্তু আমাৰ ছাৰ আছিল, ছাৰে এই বিষয়ে আপোনালোকক ক'ব। সকলোৱে 1951 চনেই বিচাৰিছিলে আৰু 1951 চন বিচাৰি 855 জনে জীৱন আহুতি দিছিলে। কিন্তু 71 চন সেই সময়ৰ নেতৃত্বই মানি ল'ব লগা হৈছিল। ই এক ঐতিহাসিক দায়বদ্ধতা আছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয়, আমাৰ দেশৰ লগত হোৱা আন্তঃৰাষ্ট্ৰীয় ট্ৰিটি, চুক্তি, বৈদেশিক নীতি, বৈদেশিক কৌশল ইত্যাদি বিভিন্ন কাৰণত 1971 চনটো আন্দোলনকাৰী নেতৃত্বই মানি ল'ব লগা হৈছিল। আমি যে অবৈধ বাংলাদেশী বুলি কওঁ, অবৈধ বাংলাদেশী শব্দটো 1971 চনৰ পাছত অহা মানুহখিনিৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কাৰণ 1971 চনৰ আগত বাংলাদেশ নাছিল, পাকিস্তান আছিল। যদি আমি 1971 চনৰ আগলৈ যাওঁ, তেতিয়া আমি অবৈধ পাকিস্তানী বুলিহে ক'ব লাগিব, যিটো বাস্তৱ। আৰু এই আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা আৰু আমাৰ দেশৰ বৈদেশিক নীতি, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তি আদিৰ আধাৰত আমি অসমৰ জনসাধাৰণে সেই 20 বছৰৰ অতিৰিক্ত বোজা, বিদেশীৰ বোজা আমি ল'ব লগা হৈছিল।
আৰু সেই 20 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা যেতিয়া আমি লৈছিলে অসমৰ আন্দোলন নেতৃত্বই, তেতিয়া অসম চুক্তিত 6 নং দফাৰ আধাৰত অসমীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষা কৱচ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰকাশ কৰিছিল। সেই সময়ৰ আন্দোলন নেতৃত্বই আৰু কেন্দ্ৰীয় চৰকাৰেও এইটো উপলব্ধি কৰিছিল যে 20 বছৰৰ অবৈধ বিদেশীৰ বোজা অসমে ল'ব লগা হোৱাৰ ফলত অসমৰ জনগাঁথনি পৰিৱৰ্তন হ'ব, অসমৰ অসমীয়া মানুহে অসমত এদিন ভাষা, ৰাজনৈতিক অধিকাৰ, সংস্কৃতি, অস্তিত্ব হেৰুৱাব লাগিব। আৰু সেইবাবেই সমগ্ৰ দেশৰ দায়বদ্ধতা অসমৰ ৰাইজে মূৰ পাতি লোৱাৰ বাবেই অসমৰ মানুহৰ বাবে, অসমীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি অসম চুক্তিৰ 6 নং দফাত সন্নিৱিষ্ট আছিল। যদি 71 চনটোৱেই হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে সাংবিধানিক ৰক্ষা কৱচ অসমে নাপালেহেঁতেন। এতিয়া কথাটো হ'ল, আমি ভিত্তিবৰ্ষ 51 বা 71 এই দুটা বিষয় লৈ যি চাম ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলে ইয়াৰ আধাৰত ৰাজনীতি কৰি আছে, তেখেতসকললৈ আমাৰ কিছু মুকলি আহ্বান আৰু মুকলি প্ৰত্যাহ্বান। এতিয়া যিহেতু 71 চনটো আইনগতভাৱে মহামান্য উচ্চতম ন্যায়ালয়ে ন্যায্যতা প্ৰদান কৰিলে, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি ৰাজ্যৰ কেন্দ্ৰ চৰকাৰে 1971 চনৰ পাছৰ বিদেশীসমূহক চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ পাছত 71 চনৰ পাছৰ বিদেশীসকলক কি কৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰত আলোচনা কৰি সিদ্ধান্ত লওক। তেওঁলোকক বিতৰণ যদি কৰিব নোৱাৰে, তেওঁলোকৰ বোজা সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহে ভগাই লওক। গুজৰাটে লওক, গুজৰাট ডাঙৰ ৰাজ্য ল'ব পাৰিব, উত্তৰ প্ৰদেশে লওক, ডাঙৰ ৰাজ্য তেওঁলোকে ল'ব পাৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু 71 চনৰ বিদেশীবোৰ চিনাক্তকৰণ কৰি তেওঁলোকৰ বোজা সমগ্ৰ ভাৰতবৰ্ষত বিশেষভাৱে উত্তৰ প্ৰদেশ বা গুজৰাটত ল'বৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে সন্মত কৰক। কাৰণ 71 চনৰ পাছৰ বিদেশী বোজা অসমে এজনো বিদেশী বোজা নলয়, কাৰণ আমি ইতিমধ্যে 20 বছৰৰ বোজা ল'লোঁ। গতিকে এতিয়া বলটো হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোৰ্টত। 71 চনৰ পাছৰ বিদেশী চিনাক্তকৰণ কৰক, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক, তেওঁলোকক অসমৰ পৰা বিতৰণ কৰক, দেশৰ পৰা বিতৰণ কৰক। যদি নোৱাৰে অসমৰ পৰা বিতৰণ কৰি গুজৰাট, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যত নৰেন্দ্ৰ মোদী ডাঙৰীয়া হেঁচা প্ৰয়োগ কৰি তেওঁলোকক সম বিতৰণ কৰি তেওঁলোকক বোজাটো তেওঁলোকলৈ ঠেলি দিয়ক। সেই বোজা অসমক দিব নালাগে। তাৰ লগতেই অসম চুক্তিৰ 6 নং দফাত যি প্ৰতিশ্ৰুতি সন্নিৱিষ্ট আছিল, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰক। বিপ্লৱ শৰ্মা আয়োগৰ, বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শৱলী ৰূপায়ণ কৰাৰ বাবে সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ পৌৰসভা, পঞ্চায়তৰ পৰা বিধানসভা, লোকসভালৈকে 80% আসন অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰক। অসমৰ ৰাজ্য চৰকাৰৰ চাকৰি, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, অৰ্ধকেন্দ্ৰীয় চৰকাৰৰ চাকৰি আৰু ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো 80%ৰ পৰা 100% অসমৰ যুৱক যুৱতীক, নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়াটো নিশ্চিত কৰক। অসমৰ পথাৰসমূহ অসমৰ কৃষকৰ হাতত থকাটো সুনিশ্চিত কৰক। অসমৰ খেতি মাটি অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰাটো সুনিশ্চিত কৰক। অসমৰ অৰ্থনীতিত অসমৰ মানুহৰ অধিকাৰ
প্ৰতিষ্ঠা কৰক, সীমান্ত চিল কৰক, যাতে এজনো বিদেশী ভৱিষ্যতলৈ আহিব নোৱাৰে। আৰু এই গোটেইখিনি কাম চৰকাৰৰ কাম, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব লগা কাম। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদীক কনভিন্স কৰাওক আৰু এই কামখিনি অতি সোনকালে আগবঢ়াই সুনিৰ্দিষ্ট সময়ত সমাপ্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। এইটো আমাৰ দাবী অসম চৰকাৰলৈ আৰু ভাৰত চৰকাৰলৈ। 1951 চন নোহোৱাৰ বেদনা মনৰ মাজত জীয়াই ৰাখিও আমি 71 চনৰ পাছৰ বিদেশীখিনি চিনাক্তকৰণ কৰি অসমৰ বাবে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মা সেই কামটো প্ৰায়ৰিটিত যদি বিদেশী নেখেদেই, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ হ'ল। প্ৰথম কাৰ্যকালৰ শপত গ্ৰহণ কৰিয়েই অসমৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল। 10 বছৰত এজনো বিদেশী নগ'ল। অতিৰিক্তভাৱে কাৰ জৰিয়তে অবৈধ বাংলাদেশী অসমলৈ অনাৰ পথ মুকলি কৰি দিলে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী কাৰ্যকালটো বাদ দিও তেওঁ প্ৰায় 20 বছৰ অসমৰ শাসনত আছিল, ক্ষমতাত আছিল। এজনো বিদেশী খেদাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যদি বিদেশী নেখেদে, কেৱল কাগজে পত্ৰই 51 চন 71 চনৰ ৰাজনীতিটো কিয় কৰি আছে? বিদেশী যদি নেখেদে 51 চন 71 চনৰ ৰাজনীতিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাটো বন্ধ কৰক। 71 চনৰ পাছৰ বিদেশীখিনি খেদক, তেওঁলোকক চিনাক্তকৰণ কৰক, ভোটাৰ তালিকাত নাম কৰ্তন কৰি খেদক। এই কথাখিনি অসমৰ জনসাধাৰণক জ্ঞাতাৰ্থে আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ। কিন্তু এইখিনি পোৱা নোপোৱা আনন্দ বেদনাৰ মাজতো এই ন্যায়িক যুঁজখন উচ্চতম ন্যায়ালয়ত চলাই থকাৰ বাবে মতিউৰ ৰহমান ডাঙৰীয়াক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। কমল নয়ন চৌধুৰী অধিবক্তা, তেখেতকো আমি কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। আৰু তাৰ বাবে বাকী সকলোকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যিসকলে এই যুঁজখনত জড়িত আছিল। কাৰণ তেওঁলোকে অসমক ভাল পায়, তাত কোনো সন্দেহ নাই, আৰু অসমক ভাল পায় বাবে এই বিষয়টোত যুঁজিছিল। 51 চন নহ'ল যদিও এই যে যুঁজখন চলিছিল ন্যায়ালয়ৰ, তাৰ দ্বাৰা অসমৰ জাতিৰ বাবে কেইটামান লাভ হৈছে। ইয়াৰ দ্বাৰা কাখনৰ অসমত প্ৰযোজ্য কৰা নকৰিবৰ বাবে নকৰাৰ পথ কিন্তু কালিৰ এই জাজমেণ্টে মুকলি কৰি দিছে। যিহেতু 1971 চনটো কাট অফ ইয়াৰ হিচাপে সুপ্ৰিম কোৰ্টে ন্যায্যতা প্ৰদান কৰিছে, তাৰমানে কাখন ন্যায্য হ'ব নোৱাৰে, অসমত কাখন প্ৰযোজ্য হ'ব নোৱাৰে। ভাৰতবৰ্ষত ক'ৰবাত প্ৰযোজ্য কৰি থাকক, অসমত কা প্ৰযোজ্য নকৰিব পৰাৰ পথটো এই কালিৰ ভাৰ্ডিক্টে, কালিৰ জাজমেণ্টে মুকলি কৰি দিছে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানে কেৱল অসম চুক্তিকে ন্যায্যতা দিয়া নাই, লগতে অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ ভয়াৱহতাৰ গভীৰতাও স্বীকাৰ কৰি লৈছে। এইটো আমাৰ ডাঙৰ সফলতা যে মহামান্য উচ্চতম ন্যায়ালয়ে অসমত হৈ থকা ভয়াৱহ প্ৰব্ৰজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে আৰু এই ভয়াৱহতা উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰি লৈছে। অৰ্থাৎ আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী আৰু ক্ষোভ, ইয়াৰ ন্যায্যতাও একে সময়তে উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰি লৈছে। তাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে বিদেশী বিতাড়নৰ প্ৰক্ৰিয়াও অহৰহ তেখেতসকলে পৰ্যবেক্ষণ কৰিব আৰু বিশেষ বিচাৰপীঠ গঠনৰ কথাও ঘোষণা কৰিছে। এই ৰায়দানে অসম চুক্তিৰ 5 আৰু 6 নং দফাৰ সমগুৰুত্বৰ সীমান্ত সুৰক্ষাৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিছে। অৰ্থাৎ মতিউৰ ৰহমান ডাঙৰীয়া আৰু কমল নয়ন চৌধুৰী ডাঙৰীয়া তেওঁলোকৰ গোটেই টীমটোৱে যুঁজি থকা এই যুঁজখনৰ ফলত 40 বছৰে গেথেলা মাৰি থকা অসম চুক্তিখন ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ পথ মুকলি কৰি দিছে। আৰু ইমানৰ পাছত অসমত যদি জাতিৰ প্ৰতি দায়বদ্ধতা থকা, ন্যূনতম দায়বদ্ধতা থকা এজন মুখ্যমন্ত্ৰী বা এখন চৰকাৰ শাসনত বহে, অসমীয়া জাতিৰ এই দুৰ্যোগ আৰু দুৰ্ভাগ্য উপশম কৰিব পৰাৰ পথ কিন্তু মুকলি হৈছে। তাৰ বাবে এজন কিন্তু জাতিৰ প্ৰতি দায়বদ্ধতা থকা,
মুখ্যমন্ত্ৰী আসনত প্ৰয়োজন আছে, এখন জাতীয় দায়বদ্ধতা থকা চৰকাৰৰ প্ৰয়োজন আছে। তেনে এখন যদি চৰকাৰ শাসনত বহিলহেঁতেন দিছপুৰত, নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টৰ কালিৰ ভাৰ্ডিক্টটোৰ পাছত অসমৰ বিদেশী সমস্যা সমাধান কৰি যিমানলৈ পাৰি সমাধান কৰি অসমীয়া মানুহক সৰ্বকালৰ বাবে সাংবিধানিকভাৱে সুৰক্ষিত কৰি অসমীয়া জাতিৰ অস্তিত্ব শক্তিশালী কৰাৰ পথ সুগম কৰাৰ সুবিধা কিন্তু এই ভাৰ্ডিক্টে কিন্তু মুকলি কৰি দিছে। কিন্তু তাৰ বাবে সাহসী আৰু জাতীয় দায়বদ্ধতা থকা এজন মুখ্যমন্ত্ৰীৰ প্ৰয়োজন হ'ব বা নেতাৰ প্ৰয়োজন হ'ব, যিসকলে বা যিজনে প্ৰধানমন্ত্ৰীৰ চকুত চকু থৈ এই সমস্যাসমূহ দেখুৱাই দি সমস্যাসমূহ সমাধান কৰিবৰ বাবে বাধ্য কৰাব পাৰে। দিল্লীৰ পৰা অহা ৰাজনৈতিক নেতা দেখিলেই লেতুহেতু হৈ কঁকাললৈকে মেৰুদণ্ড বেকা কৰি নমস্কাৰ কৰি সন্মুখত থিয় হোৱা নেতাৰ দ্বাৰা অসমৰ এই জাতীয় সমস্যা সমাধান কেতিয়াও হ'ব নোৱাৰে। এজন মেৰুদণ্ড পোনাই থিয় হ'ব পৰা এজন নেতাৰ প্ৰয়োজন আছে এই সময়ত, য'ত কালিৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোৱে অসমৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ কিন্তু মুকলি কৰি দিছে। এতিয়া ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব তেওঁলোকে কি ধৰণে এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰি অসমীয়া জাতিক অস্তিত্ব সুৰক্ষিত কৰিব পাৰে। এইখিনি মূলতঃ মই ক'লোঁ, কিন্তু ইয়াৰ পটভূমি সম্পৰ্কত অধিক ভালকৈ আমাৰ বসন্ত ডেকা ছাৰে ক'ব পাৰিব, কাৰণ ছাৰ